গাইজ আমি আহি গ'লো লক্ষ্মী পূজা চাবলৈ। আজি সকলোৱে জানে লক্ষ্মী পূজা হয় বুলি। কিমান মানুহ আহিছে চাওকচোন। এয়া লক্ষ্মীক দখনা পিন্ধাইছে, সেয়া চাওকচোন। অলপমান লক্ষ্মী মাক প্ৰণাম কৰিলোঁ যাতে ভালে কুশলে থাকে আৰু অভাৱ কৰি নিৰ্মাৰি ল'লোঁ। এয়া বড়ো নৃত্য চলি আছে গাইজ, চাওকচোন কিমান মানুহ চাবলৈ আহিছে লক্ষ্মী পূজা। মানুহেই মানুহ আৰু একদম চাৰিওফালে, একদম আৰু ভাষাই নাই আৰু একেবাৰে। মায়ে মোক ফুচকা খুৱাই দিছে। এয়া মই ফুচকা খাই বহুত ভাল পাওঁ। গাইজ আজি সকলোৱে লক্ষ্মী মাক প্ৰাৰ্থনা কৰিছে আৰু ময়ো কামনা কৰিছোঁ যে আমাৰ মাজত অভাৱ অনাটন দূৰ হৈ যায়, সেইটোৱে আৰু প্ৰাৰ্থনা কৰিছোঁ। আৰু ভাবিছে নেকি? ভুল ভাবিছে, এইটো নহয়। মই এক্টিং কৰিছোঁ। বাঁহী বেলেগে বনাই আছে আৰু মই এক্টিং কৰি আছোঁ। গাইজ এইবিলাক দোকান চাওক, কিমান মানুহ খাবলৈ আহিছে চাওকচোন। এয়া এইবিলাক মানুহ চিকেন পকৰা, ৰোল, স্পাইৰেল বডিটো এইবিলাক চব খাবলৈ আহিছে। আৰু মিঠা পান খাব, মজা মজা পাব। গাইজ পূজা চোৱা হ'ল, কিবা এটা খাম বুলি ভাবিলোঁ আৰু ৰেষ্টুৰেণ্টত আহিলোঁ। এতিয়া কিবা এটা খাওঁ আৰু আপোনালোকে যদি আহিছে ঘৰা ঘৰি যাওক আৰু গুড নাইট, বাই বাই। ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিল জনাই দিব।